নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মৰমজান চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক অহংকাৰনো কি বস্তু তাক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। অহংকাৰ কি বা তাক কেনেকৈ চিনি পাব পাৰোঁ আমি। বন্ধু বান্ধৱীসকল, কোনো এজন মানুহে বা ব্যক্তিয়ে আনৰ পৰা গুৰুত্ব বিচাৰি আনক নিজৰ মতে চলাব খোজা মনোবৃত্তিটোকে অহংকাৰ বুলি কোৱা হয়। আৰু যিজন মানুহে ভাবে যে মোতকৈ ভাল আৰু কোনো নাই, ময়ে ভাল, মোৰ আমুক আছে তামুক আছে, মোৰ ভহুক আছে, মই বিৰাট জানো, মোৰ সমান জানা আৰু কোনো নাই, এনেকৈ যাই ভাবে, সেইসকল মানুহেই অহংকাৰী। বন্ধু বান্ধৱীসকল, অহংকাৰ সকলোৱে কৰে, কিন্তু কিছুমানে নিজক লৈ, নিজৰ চেহেৰা গুণ গৰিমাক লৈ অহংকাৰ কৰে, আৰু আন কিছুমানে অলপ বেলেগ ধৰণে অহংকাৰ কৰে। আৰু অহংকাৰী মানুহবিলাক কেনেকৈ চাবচোন, আনৰ লগত কথা পতা টাইমত তেওঁ আনৰ কথাখিনি শুনিব নোখোজে, নিজৰখিনি কৈ যাই থাকে, যাৰ বাবে শুনি থকা মানুহটো বিৰক্ত অনুভৱ কৰে আৰু ভাল নাপায়। সেইসকল মানুহে নিজকে বহুত স্মাৰ্ট বুলি পৰিচয় দিব খোজে। কিছুমানে আকৌ আনক দেখুৱাই ভাল পায় আৰু তেনে কৰি নিজকে বহুত সুখী অনুভৱ কৰে। এনেকুৱা কিছুমান মানুহ আছে, সেইসকলে অহংকাৰ কৰে, কিন্তু তেওঁলোকে নিজৰ গুণ গৰিমা বা নিজক লৈ অহংকাৰ নকৰে। তেওঁলোকে নিজৰ দেশক লৈ অহংকাৰ কৰে, নিজৰ ভাষাক লৈ অহংকাৰ কৰে, আৰু সেইসকল মানুহক কিন্তু কোনেও বেয়া নাপায়। এটা কথা জানেনে, যিজন মানুহে অহংকাৰ কৰে তেওঁ নাজানে যে তেওঁ অহংকাৰ কৰে। বন্ধু বান্ধৱীসকল, এই আলোচনাৰ উদ্দেশ্য এটাই হৈছে যে নিজৰ নেতিবাচক প্ৰবৃত্তিক চিনাক্ত কৰি কেনেকৈ তাৰ পৰা মুক্ত হ'ব পাৰি। সেইবাবে মই উল্লেখ কৰা লক্ষণবোৰ বেলেগ ব্যক্তিৰ মাজত নিবিচাৰি নিজৰ মাজত আছে নেকি তাক লক্ষ্য কৰিলেহে আপুনি লাভৱান হ'ব পাৰিব। আনৰ সমালোচনা কৰি সময় নষ্ট কৰাতকৈ নিজৰ সমালোচনা কৰি উন্নতিৰ পথত আগুৱাই যোৱাটোহে ভাল। বন্ধু বান্ধৱীসকল, অহংকাৰী মানুহৰ লক্ষণবিলাক কেনেকুৱা জানেনে? অহংকাৰী মানুহে আন মানুহক দমন কৰি চলাব বিচাৰে আৰু নিজৰ মতে আনকো চলাব বিচাৰে। যেনে ধৰি লওক, তেওঁলোকে যেনেকুৱা খাদ্য খাই ভাল পায় বা যেনেকুৱা ৰঙৰ কাপোৰ পিন্ধি ভাল পায় বা তেওঁলোকে মদ, ভাং, বিড়ি, চিগাৰেট এইবিলাক খায়, সেইবিলাক আনকো খোৱাটো বিচাৰে। বা তেওঁলোকে ঈশ্বৰক বিশ্বাস কৰে নকৰে, এই মনটো তাৰমানে বেলেগকো জাপি দিব বিচাৰে। যিসকল মানুহে তেওঁৰ কথা মানি চলে, সেইসকল মানুহক অহংকাৰী মানুহবিলাকে বিৰাট ভাল পায়। আনে তেওঁক ভয় কৰি চলাটো বিচাৰে, উপজাচি বেলেগক উপদেশ দিয়ে। কোনোবাই যদি তেওঁৰ পৰা উপদেশ বিচাৰে বা কিবা পৰামৰ্শ বিচাৰে, তেতিয়াহ'লে বিৰাট ভাল পায়। আনে সময়মতে চলাটো বিচাৰে তেওঁলোকে, কিন্তু নিজে সময়মতে চলিব নোৱাৰে। আনে তেওঁৰ বাবে ৰৈ থকাটো খুব আনন্দ পায়। তেওঁলোকে নিজকে বহুত গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ভাবে। অহংকাৰী মানুহৰ ব্যৱহাৰ প্ৰায় কঠোৰ হোৱা দেখা যায়, কাৰণ তেওঁলোকে নিজকে আনতকৈ উচ্চ শ্ৰেণীৰ বুলি ভাবে। আন মানুহবিলাক তেওঁতকৈ সেৱা প্ৰতিপন্ন কৰে। সুযোগ পালে নিজৰ সম্পত্তি, গাড়ী, সোণ, মাটি, ঘৰ, ক্ষমতা, যশস্যা আদিৰ কথা কয় আৰু আনক এইবোৰ কথাৰে দমন কৰি ৰাখিব বিচাৰে। অহংকাৰী মানুহৰ এটা আচৰিত গুণ হ'ল কি জানেনে? তেওঁ নিজকে আনৰ লগত তুলনা কৰি নিজৰ একো নাই বুলি মনত এটা সদায় অসন্তুষ্টিৰ ভাৱ গোপনে বহি ৰাখে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবচোন। লাইক শ্বেয়াৰ কৰে নকৰে সেইটো আপোনাৰ কথা। যদি ভাল লাগে কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়া মই দিয়া ভিডিঅ'বিলাক পাই থাকিব। বন্ধু বান্ধৱীসকল, আগলৈ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম। আজিলৈ বাই।